শিঙিমাৰী গাঁৱৰ এই কালভাৰখন সৰু সৰু ল'ৰা ছোৱালী স্কুল অহা যোৱাত বিৰাট অসুবিধা হৈছে। আজি বহুদিন ধৰি এই কালভাৰখন এনে পৰি আছে, গতিকে ইয়াৰ কোনো বিহিত ব্যৱস্থা আজিলৈ হোৱা নাই। আমি চৰকাৰৰ ওচৰত এইটো অনুৰোধ কৰিছোঁ যাতে আমাৰ এই ৰাস্তাটোৰ বিহিত ব্যৱস্থা অতি সোনকালে কৰি দিয়ে, কাৰণ বহু ল'ৰা ছোৱালী পানীত পৰি যায়। এইখিনি আমাৰ চৰকাৰৰ ওচৰত বিশেষভাৱে অনুৰোধ থাকিল। মানে আমাৰ এইখিনি মানে কালভাৰ্ট আজি 1 বছৰ পাৰ হৈ গ'ল হা, 2 বছৰে হয়। ল'ৰা ছোৱালী বিলাকতো মানে কষ্ট হয়, তাৰপিছত স্কুল যাব নোৱাৰে, তাৰপিছত পৰি যোৱাৰ পিছত আমি উঠাই লওঁ, তাৰপিছত গাড়ী চাড়ী সব মানে কি হৈ যায়, পৰি যায়। আজি 2 বছৰ হৈ গ'ল, তথাপিও মানে কালভাৰ্টটো হোৱা নাই। আৰু আমি আমি আমাৰ ৰাইজৰ তৰফৰ পৰা EM ছাৰক আৰু ইজামুল ছাৰক আৰু ৰূপম ৰায় ছাৰক আমি অনুৰোধ কৰিছো যাতে এইখিনি তদন্ত কৰি অতি শীঘ্ৰে তদন্ত কৰি এই কালভাৰটো অতি সোনকালে যিমান সোনকালে দিব পাৰে, আমি এইখিনিয়ে দাবী চৰকাৰৰ ওচৰত। আমাৰ গাঁওখনৰ নাম শিঙিমাৰী, ডিষ্ট্ৰিক্ট কোকৰাঝাৰ। আৰু এইখন ব্ৰিজ বনাই আছে। ৰাস্তাটো ইফালেদি আৰম্ভ হৈছে। প্ৰথম ৰাস্তাটো আৰম্ভ কৰিছে এইফালেদি, আৰু যিজন মুহুৰী সিজনৰ নাম হ'ল কি ইদ্ৰিছে মানে এইফালেদি মানে ৰাস্তাটো বনাইছে। বনাৰ পিছত মানে এই কালভাৰটো মানে ইয়াত ৰখি দিয়াৰ পিছত সেইফালে কালভাৰটো মানে বনাইছে ইদ্ৰিছে। আৰু এই ৰাস্তাটো 2 বছৰৰ পৰা এনেকুৱা হৈ আছে। আৰু আমাৰ এইবিলাক ছাত্ৰ ছাত্ৰী আছে, এই ছাত্ৰী বিলাকে মানে স্কুল যাব নোৱাৰে, পৰীক্ষা আহি আছে, পৰীক্ষাত যাব নোৱাৰে। ৰাস্তাটো মানে বেয়া হৈ আছে, মানে ভাঙি আছে, মাটি চেনকাই বিলাকক পেলোৱা নাই। তেওঁৰ মানে নিজৰ কাম মানে ব্যক্তিগত কাম মানে কৰি আছে। চৰকাৰী কামবিলাকত টকা লৈ নিজৰ কাম কৰি আছে। এতিয়া আমি এইবিলাকত ভুক্তভোগী, এইবিলাকত স্কুল যাব নোৱাৰো, এইবিলাকেদি মানে মানুহ যাব নোৱাৰে, কিবা ইমাৰ্জেঞ্চি হলে এখন গাড়ী যাব নোৱাৰে, এম্বুলেন্স যাব নোৱাৰে। এইবিলাক আমি কি কৰিম এতিয়া আমি আহ্বান জনাও যে বোলে বিদেশী চৰকাৰ আৰু অসম চৰকাৰে মানে আমাক অতি তাড়াতাড়ি মানে এইটো মানে ঠিক কৰি দিব লাগে। মুহুৰীজন আমাৰে গাঁৱৰে শিঙিমাৰীৰে, সিজন মানে সিবেলৰ ইদ্ৰিছ নাম। এই ৰাস্তাটো মানে ইপিনেদি মানে আৰম্ভ হৈছে। প্ৰথম মানে ইপিনেদি নকৰাকৈ মানে তাৰ মানে ঘৰৰ সামনেদি মানে কৰিছে, মানে ৰাস্তাটো মানে বনাই দিছে, মানে সিবিলেদি মানে বনোৱা নাই। আৰু সবে কৈছে, আমাৰ ৰাইজে কৈছে যে বোলে ৰাস্তাটো মানে এইপিনেদি মানে আৰম্ভ হৈছে, এইপিনেদি কামটো কৰক, প্ৰথম আমাৰ এই ব্ৰিজটো মানে বনাই দিয়ক। তেওঁ মানে কি কৰিছে, মানে এইপিনেদি নবনাই কৈছে যে বোলে নহয়, এইটো মানে অলপ ৰখি দিওঁ, সিপিনেদি মানে বালি চিমেণ্ট আহিব, সিপিনেদি ৰাস্তাটো বনাই দিয়ক। সিপিনেদি নহয়, আমাৰ শিঙিমাৰী গ্ৰামখন বহুত বড়, ইয়াত বহুত মানুহ আছে, আমাৰ ৰাস্তা বহুত আছে শিঙিমাৰীত। তাত মানে যিবিলাক মানে চেনকাই বিল বালু চিমেণ্ট লৈ আহে, বহুত ৰাস্তা আছে, এই ৰাস্তাবিলাক দিও আনিব পাৰিব। তেওঁ মানে নহয়, মানে ষড়যন্ত্ৰ কৰিছে যে মানে তাৰ ৰাস্তাটো মানে বৰ্তমানে বনাই দিব, বনোৱাৰ পিছত এই ৰাস্তাটো বনাব। এইটো কেনেকৈ হ'ব? আমাৰ প্ৰথম ৰাস্তাটো যিটো চাইনবোৰ্ড আছে, চাইনবোৰ্ডটো মানে ৰাস্তা আৰম্ভ কৰিছে আমাৰ ইপিনেদি, মছজিদৰ সামনেদি বনাইছে। সেই আহি মানে কৈছে যে এইপিনেদি প্ৰথম হ'ব, তাৰপিছত সিপিনেদি হ'ব। তেওঁ মানে কি কৰিছে, এইপিনেদি বনোৱা নাই, তাৰ ইপিনেদি বনাইছে। তাৰ এইপিনে মানে যিটো কালভাৰ্ট আছে, কালভাৰ্টটো মানে পুৰত টনটনা কৰিছে, চেনেকে বিল মাৰিছে। আৰু আমাৰ ইয়াত চাওক, এই যে নিজে চাওক যে বোলে এইবিলাক আমাৰ ৰ'দ বাহিৰ হৈ আছে, একো কাম কৰা নাই। ইপিনে মাটি পেলোৱা নাই, চেনেকে বিল পেলোৱা নাই, এইবিলাক খাল হৈ আছে। এতিয়া আমাৰ এই ছাত্ৰ ছাত্ৰী বিলাকে কেনেকৈ যাব স্কুল? আমিও যাব নোৱাৰো, সেইপিনে মানুহ আহিব নোৱাৰে। এতিয়া এক্সাম আহি গৈছে সিহঁতৰ, গাঁৱৰ স্কুল শিঙিমাৰী LP স্কুল, তাত মানে যাব নোৱাৰে। এক্সাম আহিছে, সৰু সৰু ল'ৰা ছোৱালী 4 বছৰ, 5 বছৰ, 6 বছৰ, তেওঁলোক কেনেকৈ যাব? সিদিনা পৰহি এজন ল'ৰাই মানে তাত মানে পানীত মানে পৰি গৈছে। আমাৰ ইয়াৰে মানে মানুহ আহি মানে তিলত বগৰাকৈ তাক তুলি লৈছে ওপৰত আৰু বচাইছে। নহলে আমাৰ এই ল'ৰাটো এদিন মৰিলে কি কন্ট্ৰেক্টাৰ আৰু মুহুৰীয়ে মানে এইটো দায়িত্ব ল'ব নেকি? এতিয়া কি কৰিম আমি? এইটো মানে চৰকাৰে, মানে ব্ৰিটিছ চৰকাৰ আৰু অসম চৰকাৰক আহ্বান জনাও যে আমাৰ এই ৰাস্তাটো মানে বনাই দিব লাগে, আৰু এই মুহুৰীজনক মানে কিবা এটা ব্যৱস্থা ল'ব লাগে।